আমাৰ দেশ ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ নাম, কেন্দ্ৰীয় শাসিত অঞ্চলৰ নাম আৰু প্ৰশাসনিক ৰাজধানীৰ নাম। আহক আমি এই ভিডিঅ'টিৰ জৰিয়তে জানিবলৈ যত্ন কৰোঁ। প্ৰথমতে আহক আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ। ৰাজধানী হৈছে পৰ্ট ব্লেয়াৰ। অন্ধ্ৰপ্ৰদেশ ৰাজধানী হায়দৰাবাদ। অৰুণাচল প্ৰদেশ ৰাজধানী ইটানগৰ। অসম ৰাজধানী দিছপুৰ। বিহাৰ ৰাজধানী পাটনা। চণ্ডীগড় ৰাজধানী চণ্ডীগড়। দাদৰা আৰু নগৰ হাভেলী ৰাজধানী চিলভাছা। দমন আৰু দিউ ৰাজধানী দমন। কেন্দ্ৰীয় শাসিত দিল্লীৰ ৰাজধানী দিল্লী। গোৱা ৰাজধানী পানাজী। গুজৰাট ৰাজধানী গান্ধীনগৰ। হাৰিয়ানা ৰাজধানী চণ্ডীগড়। হিমাচল প্ৰদেশ ৰাজধানী চিমলা। জম্মু আৰু কাশ্মীৰ ৰাজধানী শ্ৰীনগৰ গ্ৰীষ্ম, জম্মু শীত। ঝাৰখণ্ড ৰাজধানী ৰাঁচী। কৰ্ণাটক ৰাজধানী বাংগালুৰু। কেৰেলা ৰাজধানী তিৰুভন্তপুৰম। লাক্ষাদ্বীপ ৰাজধানী কাভাৰাত্তি। মধ্যপ্ৰদেশ ৰাজধানী ভোপাল। মহাৰাষ্ট্ৰ ৰাজধানী মুম্বাই আৰু নাগপুৰ। মণিপুৰ ৰাজধানী ইম্ফল। মেঘালয় ৰাজধানী শ্বিলং। মিজোৰাম ৰাজধানী আইজল। নাগালেণ্ড ৰাজধানী কহিমা। উৰিষ্যা ৰাজধানী ভুৱনেশ্বৰ। পণ্ডিচেৰী ৰাজধানী পণ্ডিচেৰী। পাঞ্জাব ৰাজধানী চণ্ডীগড়। ৰাজস্থান ৰাজধানী জয়পুৰ। ছিক্কিম ৰাজধানী গেংটক। তামিলনাডু ৰাজধানী চেন্নাই। ত্ৰিপুৰা ৰাজধানী আগৰতলা। উত্তৰ প্ৰদেশ ৰাজধানী লক্ষ্ণৌ। উত্তৰাখণ্ড ৰাজধানী দেৰাডুন। পশ্চিমবংগ ৰাজধানী কলকাতা। ধন্যবাদ।